Hello everyone and welcome back to my YouTube channel Hidoi Asom. আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো মোৰ YouTube channel Hidoi Asomলৈ। আমি সকলোৱে জানো আজি অসমীয়াৰ মান, অসমীয়াৰ স্বাভিমান, অসমীয়াৰ গৌৰৱ ভোগালী বিহুৰ আজি উৰুকাৰ নিশা। আমি সকলোৱে জানো বিহু বুলি ক'লে বিশেষকৈ কৃষকসকলৰ লগতে জড়িত আৰু গাঁৱত এই বিহুটো বিশেষকৈ গাঁৱত বেছি উলহ মালহেৰে পালন কৰা হয়। গতিকে আজি আপোনালোকক এই গাঁৱৰে কিছুমান দৃশ্য, মোৰ ঘৰ যিহেতু গাঁৱতে, ইয়াৰে কিছুমান দৃশ্য দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম। গতিকে আপোনালোক ভিডিঅ'টো শেষলৈ চাই থাকিব বুলি আশা ৰাখিলোঁ। ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আপোনালোকক দেখুৱাম মায়ে বৰ ধুনীয়াকৈ হেৰি বনাই চুঙা পিঠা বনাই আছে। গতিকে আজি ভিডিঅ'টো চুঙা পিঠাৰ পৰা আৰম্ভ কৰোঁ ব'লক। এয়া এতিয়া আমাৰ মায়ে চুঙা পিঠা বনাই আছে। এয়া চুঙা পিঠা বনাই আছে। এয়া বঢ়িয়াকৈ এইটো শাল পাতি লৈছে। শাল পাতি পাই চুঙা পিঠা দুটা বাহত বিশেষকৈ পুৰা হয়। এটা হৈছে বিজলী আৰু এটা হৈছে কটা বাহত মানে বেছি ভাল হয়, কিন্তু সেইটো পুৰোঁতে বহুত সময় লাগে। আমাৰ বাৰু বিজলী বাহতে পুৰিছে। আমাৰ প্ৰায় 8টামান চুঙা পুৰিছে, 8টা চুঙা পুৰিছে। এয়া বিজলী বাহৰ চুঙা, এয়া মায়ে পুৰি আছে। প্ৰায় সহজে হৈছে চুঙাকেইটা। মই এবাৰ অলপ ভিডিঅ'টোত আৰম্ভ কৰাত দেৰি হ'ল। এনেকৈ এইটো ইয়াতে জুই দিয়া হয় আৰু জুই দি এনেকৈ চুঙা পিঠা পুৰা হয়। এতিয়া মই গৈ আছোঁ আমাৰ গাঁৱৰ মানে আমাৰ ঘৰৰ ওচৰৰে দাদাহঁতৰ ঘৰত মানে চুঙাত গাহৰি মাংস পুৰিছে। মোকো কৈছে খাব মাতিছে মোকো। ময়ো এতিয়া সিহঁতৰ ঘৰত গৈ আছোঁ চুঙাত পুৰা গাহৰি খাবলৈ। আপোনালোকক দেখুৱাম বাৰু কেনেকুৱা হৈ যায়, টেষ্টি কিমান টেষ্টি হয় আপোনালোকক সকলো দেখুৱাম। এয়া এতিয়া মই গাহৰি মাংস টেষ্ট কৰিলোঁ, তামাম টেষ্টি হৈছে, বঢ়িয়া লাগিছে। বিৰাট টেষ্টি। কেনেকুৱা লাগছে? মজা লাগছে। ৰান্ধিনি গাহৰি পোৰাটো খাই আহিলোঁ। এতিয়া ঘৰত আহিছোঁ। ঘৰত দেউতাই হাঁহৰ মাংস আৰু লোকেল মুৰ্গী বনাই আছে। এতিয়া সেয়া টেষ্ট কৰিম যায়, আপোনাক দেখুৱাই আছোঁ বাৰু। এইয়া লোকেল মুৰ্গী বনাই আছে দেউতাই। এইটো এয়া লোকেল মুৰ্গী, এয়া এতিয়া টেষ্ট কৰিম। আৰু এইটো হাঁহটো বনোৱা নাই বাৰু, হাঁহটো বনাব পূৰা। হাঁহে কোমোৰা বনাব। এয়া লোকেল মুৰ্গী বনাই আছে। এয়া পূৰা ধনিয়া দি এতিয়া খাম। এয়া লোকেল মুৰ্গী ভাজা, এয়া এতিয়া টেষ্টি কৰিম। বিৰাট টেষ্টিকৈ বনাইছে দেউতাই। তেতিয়া লোকেল মুৰ্গী মাংসটো টেষ্ট কৰিলোঁ। এতিয়া বঢ়িয়াকৈ দেউতাই ভাজা হাঁহৰ মাংস দিছে। এতিয়া হাঁহৰ মাংস টেষ্ট কৰিম। বঢ়িয়া টেষ্টি হাঁহৰ মাংস। এয়া হাঁহৰ মাংস পূৰা বনাই আছে দেউতাই। পূৰা জুইত বনোৱা মাংসৰ কথাটো জানে কি টেষ্টি হয়। পূৰা উতলি আছে পূৰা মাংস। এতিয়া আমি ভাজা মাংস খাই আছোঁ। এয়া মায়ে দেউতাই আৰু বাইদেউ আৰু মই হৈছোঁ টেষ্ট কৰা মানুহ। পূৰা টেষ্ট কৰি আছোঁ আমি এতিয়া হাঁহৰ মাংস। কেনেকুৱা হৈছে গাইছ? বঢ়িয়াকৈ ভাতটো খালোঁ। ভাতটো খাই এতিয়া যাই আছোঁ আমাৰ মন্দিৰ ফিল্ডত। মানে তাতে আজি মানে উৰুকাটো যিহেতু আজি উৰুকা, চবে ঘৰে ঘৰে ভাত খাইছি। এতিয়া আমি এতিয়া মন্দিৰ ফিল্ডত যাই আছোঁ। মানে এতিয়া আমি কি কৰিছোঁ, চবে পইচা তুলিছোঁ। পইচা তুলি খৰি কিনি আনিছোঁ 2 কুইণ্টেল আৰু চাউণ্ড চিষ্টেমটো আছে। চবে এতিয়া সেইটো চাউণ্ড চিষ্টেম মন্দিৰত মানে এতিয়া চবে ভাতটো খাই এতিয়া চবে ডেন্স মাৰিম। মই গাঁৱৰ আছোঁ, ল'ৰা ডাঙৰ সৰু চব ল'ৰা একেলগে চবে ডেন্স মাৰিম তাতে। জুই ক'বলৈ খৰিও কিনি আনিছোঁ আৰু কাৰোবাক অলপ চুৰ কৰিম। এতিয়া তাতে যাওঁ, কি হয় বাৰু এতিয়া দেখুৱাই থাকিম, চাই থাকিম। এনেকৈয়ে আজি আমাৰ ডেন্সটো আৰম্ভ হৈ গ'ল আৰু সকলোৱে পূৰা এনজয় কৰিলোঁ। ৰাতিপুৱা 1টা বাজিল। ডেন্স মাৰি পেলাই আহিলোঁ। কিছু মই ডেন্স মাৰিলোঁ, জুই পোৱালোঁ। এতিয়া 1টা বাজি গ'ল। আকৌ ৰাতিপুৱা সোনকালে উঠিব লাগিব, মেজি জ্বলাব লাগিব।
এতিয়া অলপ মই যা ঘুমাওঁ, ঘুমাই উঠি আকৌ উঠিম। আকৌ ৰাতিপুৱা লগ পাই আছোঁ, মোটামুটি 4টামান বজাতে উঠিম বাৰু। গা ধুব লাগিব না, নদী আছে আমাৰ। আৰু তাৰপিছত মেজি জ্বলাব লাগিব। এতিয়া অলপ মই ঘুমাওঁ আৰু আপোনালোক ৰাতিপুৱা লগ পাই আছোঁ। বাই। গুড মৰ্ণিং এভৰিৱান। এই তেতিয়া ৰাতি আৰু নাচি আহি পেলাই কিছু নাচি আহি পেলাই মোটামুটি সেইটামানত ঘুমালোঁ। 1:30 বাজছি ঘুমোতে। ঘুমাই উঠি এতিয়া 5টা বাজিল, 5টা বজাত উঠিলোঁ। উঠি এতিয়া সেইফালে যাওঁ, আগৰ বাটৰ ফালে উঠি আহিছোঁ। কোন উঠি নেকি চাব আহিছোঁ। উঠাৰ সেনেকৈ কোনো নাই, উঠা নাই জগাই দিওঁ। তাৰপিছত এতিয়া গা ধুব যাম, নদীত গা ধুব যাম। তাৰপিছত গা ধুই আহি আৰু মেজি জ্বলাম। এতিয়া বাকীটা উঠাওঁ। গাইছ, এতিয়া আমি গা ধুব আহি আছোঁ আৰু এতিয়া সময় 3:25 এতিয়া 2:00 বাজিল, 6টা বাজিল। এতিয়া আমি গা ধুব আহিছোঁ। এতিয়া তই মই ভেলাঘৰ ধুব আহিছোঁ। এতিয়া গাটো ধুব যাম, তাৰ গাটো ধোৱাৰ আগত তই মই ভেলাঘৰটো জ্বলাই থৈ যাম মানে। তাৰপিছত আহি গা ধুই আকৌ মেজিবিলাক পুৱা ধৰিম। এতিয়া তই মই ভেলাঘৰ বুজো মই ভেলাঘৰ জ্বলাবি না জ্বলোৱা বেয়া মাৰিম চলি যাওঁ সোনকালে। মই তই বঢ়িয়া ভেলাঘৰ বনাইছ, এইটো মজা ভেলাঘৰ বনাইছ তই। জ্বলো সোনকালে জ্বলো। হেপী বিহু জ্বলি গেল। ওলো ভেলাঘৰ পৰা ওলো ভাই। ভেলাঘৰ পোৱা গ'লে এইটো মালিক ভেলাঘৰ। ভেলাঘৰ পোৱালো। এতিয়া আমি গা ধুব আহিছোঁ ননৈ নদীৰ পাৰত। ননৈ নদীত গা ধুব আহিছোঁ। ফাৰ্ষ্ট কোনে গা ধুবি ঠাণ্ডাত? বঢ়িয়া, তই গা ধুব লাগিব ফাৰ্ষ্ট। ঠাণ্ডাত গা ধুব আহিছোঁ এয়া ননৈ নদী। ৰাতিপুৱা আহিছোঁ বহুত। এইবাৰ বাৰু বহুত দেৰি হ'লে এবাৰ আন্ধাৰা হ'ব। এইবাৰ বহুত পোহৰ হৈ গ'ল। এইটো নদীৰ পাৰ আহিছোঁ পাৰ্টি। ৰাতিপুৱা নদীৰ পৰিৱেশ। এতিয়া গা চা ধুই আহিলোঁ। এতিয়া আমি মেজি জ্বলাম। এতিয়া মেজিৰ তলত যাই আছোঁ। পূৰা ঠাণ্ডা লাগিলে মানে আজি কি আজি হেৰি দুমাহী দিনা হেৰি ঠাণ্ডা নালাগে কিবা। কিমান ঠাণ্ডা হ'লে কিবা গাটো ধুলি ঠাণ্ডাটো সেনেকৈ নালাগে কিবা। অনুভৱে নহয় এনেকুৱা ঠাণ্ডা। ক'ত 10টা বাজিল? হেৰিটা বাজিছে 10টা এনেকুৱা হৈ যায় নেকি? 6টা বাজি গ'ল। এতিয়া মেজিৰ তলত আকৌ ভিডিঅ' আৰম্ভ কৰিম। এতিয়া আমি যাই আছোঁ মেজিৰ তলত লাগি। এইটো মেজি আমাৰ ফালে বাৰু পুজি বুলি কয়, এনে মেজি এইটো। এতিয়া আমি পুজি জ্বলাব আহিছোঁ। এইটো পুজি আমাৰ পুজি পোৱা মানুহ আৰু আহি আছে বাৰু বহুত মানুহ আহিব। পুজি পোৱা আহিছোঁ। আমাৰ বিকাশে হেৰি দিছে হাঁহৰ কণী আৰু তামোল পাণ দিছে। পুজি জ্বলো। এই পুজিৰ তলত চবকে মাঘ বিহুৰ শুভেচ্ছা দিলোঁ। এতিয়া ভিডিঅ'টো ইয়াতে শেষ কৰিম। বাই গাইছ।